কীৰ্তনঘৰৰ ভিতৰ ভাগ বোলে গামোচাৰ প্ৰাইচ আছে 200 টকা। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সো গাইছ, আজি আছে হোলী আৰু এতিয়া আমি গৈ আছোঁ বৰদোৱাত বহুত ডাঙৰকৈ মেলা হয় হোলীত। তো এতিয়া তাকে চাবলৈ গৈ আছোঁ বোলা। এয়া আমি পালোহি বৰদোৱালৈ সোমাই যোৱা প্ৰথমখন গেট। কৃষ্ণ কৃষ্ণ এয়া আমি আহি পাই গ'লোহি কীৰ্তন ঘৰলৈ সোমাই যোৱা পথটো। গাইছ, খোজকাঢ়ি আহি আছোঁ। অলপ খোজকাঢ়িব লাগিব। অলপমান খোজকাঢ়িবলৈ পাই যায়। এইফালেদি গৈ থাকিলে আমি পামগৈ কীৰ্তনঘৰ। তো গাইজ, ঘপককৈ দেখিলোঁ দেখোন এইফালে মানুহৰ বহুত ভিৰ। কিয় বিনামূলীয়া চৰবত বিতৰণ কৰি আছে। দেখিবলৈ পাইছে, বিনামূলীয়া চৰবত বিতৰণ কৰি আছে ভক্তসকলক। ইয়াৰ পৰা ষ্টাৰ্ট হৈছে মেলা। ব'লা সোমাই যাওঁ ভিতৰলৈ। এতিয়া আমি আহি আছোঁ কীৰ্তন ঘৰৰ ফালে।
এতিয়া আমি সোমাব গৈ আছোঁ কীৰ্তন ঘৰৰ ভিতৰলৈ। এয়া চাওক কিমান মানুহৰ আগমন ঘটিছে, তাত ভক্তৰ আগমন ঘটিছে, আপোনালোকে চাব পাৰে। এয়া আমাৰ সন্মুখত আছে কীৰ্তন ঘৰৰ দ্বিতীয়খন গেট। এয়া আমি সোমাই আহিলোঁ কীৰ্তন ঘৰৰ চৌহদলৈ। ইয়াত দেখিব পাইছে কীৰ্তন ঘৰৰ চাৰিওফালৰ পৰিৱেশ। এয়া আমি গৈ আছোঁ কীৰ্তন ঘৰৰ ভিতৰত সোমাবলৈ। এয়া দেখিব পাইছে এইফালেদি কীৰ্তন ঘৰৰ ভিতৰলৈ সোমোৱা হয়। ইয়াত প্ৰৱেশ। এয়া আমি সোমাই আহিছোঁ কীৰ্তন ঘৰলৈ বুলি। এয়া সোমাই আহি সোঁহাতে পালোঁ আমি এটা নৈবেদ্য গৃহ, য'ত আপোনালোকে শৰাই বা ধূপ নিমখ তেল আদি অৰিহণা ইয়াত দিব পাৰে। আৰু আমি সোমাই পালোঁ এয়া নাটঘৰ, য'ত বহু ভক্তসকল দূৰ দূৰণিৰ পৰা আহি ইয়াত বিশ্ৰাম কৰি আছে। আছে মেইন কীৰ্তন ঘৰ, মেইন কীৰ্তন ঘৰ। আৰু এটা কথা আপোনালোকক জনাওঁ যে আপোনালোকে যদি বৰদোৱালৈ আহে তেনেহ'লে আপোনালোকে কীৰ্তন ঘৰৰ ভিতৰত সোমাবলৈ জাতীয় সাজপাৰ পৰিধান কৰিহে সোমাব পাৰিব। এয়া আপোনালোকক মই দেখাই আছোঁ কীৰ্তন ঘৰৰ চৌহদ, কিমান ভক্তৰ আগমন ঘটিছে দেখিছে। আৰু এইফালেতো আছেই দূৰ দূৰণিৰ পৰা অহা ভক্তসকল, আৰু লগতে এতিয়ালৈকে ভক্ত আহি আছে। আৰু বৰদোৱাত হোলীত কি হয়, ভক্তৰ সমাগম বহুতেই হয়, কিয়নো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল ইয়ালৈ আহে বৰদোৱা চাবলৈ, অৰ্থাৎ বৰদোৱা ফাকুৱা মহোৎসৱ চাবলৈ। প্ৰসাদ বিতৰণ কৰা হয়, গতিকে প্ৰায় প্ৰসাদ খাবলৈ যাবই লাগিব। আপোনালোকক দেখাইছিলে যে আমি কীৰ্তন ঘৰত সোমাই আহোঁতে সোঁহাতে পাইছিলোঁ এটা নৈবেদ্য গৃহ, আৰু কীৰ্তন ঘৰৰ নাপাওঁতেই যি নাটঘৰ পায়, নাটঘৰৰ কাষতে আৰু এটা নৈবেদ্য গৃহ আছে, আপোনালোকে দেখিলেই। নমস্কাৰ, তোমালোকে মোৰ পাছফালে যিজোপা গছ দেখি আছা সেইজোপা আচলতে এজোপা শিলিখা গছ হয়। এই শিলিখা গছজোপা জানিব পৰা মতে শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে শ্ৰীমন্ত শংকৰদেৱে এই শিলিখা গছজোপাতে আউজি বিভিন্ন পুথি লিখিছিল, আৰু সেই শংকৰদেৱৰ দিনৰে শিলিখা গছজোপাৰ এটি পুলি এতিয়াও বৰ্তমান বৰদোৱাৰ কীৰ্তন ঘৰৰ কাষতে এতিয়াও জীয়াই আছে। এয়া তোমালোকে দেখিব পাইছা। উত্তৰ আকাশী গংগা ভক্তি সৰোবৰ। এতিয়া আমি সোমাই আহিছোঁ আকাশী গংগালৈ। এতিয়া আমি চাব যাম আকাশী গংগা। ব'লক চাওঁগৈ।
এতিয়া আমি গংগাপাৰলৈ আহোঁতে পাম আই খেৰসুতিৰ নামত এটা সাংস্কৃতিক মঞ্চ। কৃষ্ণ কৃষ্ণ আৰু আমি আগবাঢ়ি আহিছোঁ আকাশী গংগাৰ কাষলৈ। শংকৰ গুৰু আমাৰে জগত গুৰু আমাৰে লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰ। এয়া আমাৰ সন্মুখত আছে আকাশী গংগা। এই আকাশী গংগা নামটো হোৱাৰ কাৰণ হৈছে এই আকাশী গংগা শ্ৰীমন্ত শংকৰদেৱৰ দিনতে গুৰুজনাই আকাশৰ পৰা এই গংগা নমাই নিছিল ভক্তসকলৰ কাৰণে, অৰ্থাৎ ভকতসকলৰ কাৰণে। সেয়ে ইয়াৰ নাম হৈছে আকাশী গংগা। এতিয়া আমি আহিছোঁ অলপ মেলাৰ চাইডে ঘূৰিব। ত' এতিয়া তোমালোকে অলপ মেলাকে চোৱা। চ' গাইজ মেলাত ঘূৰি থাকোঁতে পালে এখন লকেটত নাম লিখা দোকান। এতিয়া লকেট এটা বনাই লওঁ, চাই থকা। গাইজ এইখন হৈছে দোকানখন, চাই লোৱা। গাইজ এতিয়া অলপ মেলাৰ ভিতৰলৈ সোমাইছোঁ। এইফালে চব কাপোৰৰ মাৰ্কেট এৰিয়া। ইয়াৰ ভিতৰতে গৈ পেলাই চাওঁ কি কিনো আছে। ওলা গাইজ এইফালে নহয় মহিলাসকলৰ কাপোৰৰ বেগ চেগ এইবিলাক আছে। এতিয়া ভিতৰলৈ গৈ থাকোঁ। গাইজ ভিতৰলৈ আহিয়ে গম পালোঁ আমাৰলৈকো কাপোৰ আছে। চব 200 টকা, এইবিলাক ফিক্স প্ৰাইচ 200 টকা 150 তেনেকুৱা। এতিয়া আমি ঘূৰি আছোঁ মাৰ্কেট এৰিয়াৰ ভিতৰত, চাওক। দাম কিমান? ইয়াৰ চবকৰ প্ৰাইচ আছে 200 টকা। গামোচা প্ৰাইচ 200 টকা, 200। কামপুৰ কলাইখোৱা নিৰ্বাচী ফুলেশ্বৰ হাজৰিকা আপোনাক বিচাৰি আপোনাৰ। তো গাইজ এতিয়া আমি যাম বাওঁহাতে। যদি আমি বাওঁহাতে যাওঁ তেতিয়া আমি পামগৈ কীৰ্তন ঘৰৰ মেইন গেটখন। এতিয়া সেইফালে যাওঁ বোলা, সেইফালে গৈ পেলাই আমি ভিডিঅ'টো এণ্ড কৰিম।
সেইফালে যে মেলা সেয়া নহয়, সেইফালে বহুত মেলা আছে, তেওঁলোকক লাহে লাহে দেখাই আছোঁ, চাই দিব। ময়দা খাইছে, দাস আছে খাব। ময়দা কিনিছোঁ 300। তো গাইজ এইখনৰ প্ৰাইচ হৈছে 200, চাওক। তো গাইজ এইখন হৈছে কীৰ্তনঘৰৰ মেইন গেট, দেখিব পাইছে। চাওক কীৰ্তনঘৰৰ মেইন গেট, আৰু চাওক এইফালে ভেৰাইটিজ মিঠাই। তো গাইজ আজিলৈ ইমানতে ব্লগটো সামৰিছোঁ। আজিৰ ব্লগটো তোমালোকক মই যিমানখিনি পাৰোঁ দেখালোঁ আৰু যিমানখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিলোঁ। আৰু লগতে মই আজি ভিডিঅ'টোত যিখিনি ভইচ ব্যৱহাৰ কৰিছোঁ সেইখিনি মই ঘৰৰ পৰা ভইচ অভাৰ কৰা, কিয়নো বেকগ্ৰাউণ্ডত বহুত চাউণ্ড হৈ থাকে, সেইকাৰণে তাত ভইচটো মানে ক্লিয়াৰলি নাহে, চ' সেইকাৰণে মই ভইচ অভাৰ কৰিছোঁ। সেইকাৰণে যদিহে ব্লগটো চাই ভাল পালা তেনেহ'লে লাইক, শ্বেয়াৰ, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগ পাম নতুন ভিডিঅ'টো, এতিয়ালৈ বাই বাই।